হাই নমস্কাৰ। আজি মাৰ লগত পূজা চাব যাব ওলাইছোঁ পুঠিমাৰিলৈ। এয়া মাও ৰেডি হৈ আছে, এতিয়া আমি পূজা চাবলৈ যাম। চাওক বাৰু আমাৰ লগত একেলগে চাই থাকক, ক'লৈকে যাওঁ পূজা চাবলৈ। আমাৰ ইয়াৰ ৰাস্তাবোৰ বেয়া, বনাই আছে, এতিয়া কাম চলি আছে। আমি আহি বৰমদা চক পাৰ হৈ আহিলোঁ। বৰমদা চক পাৰ হৈ আহি এতিয়া আমি পুঠিমাৰি পালোঁহি। এইখন পুঠিমাৰিৰ দলংখন শৰাইঘাট ব্ৰিজৰ নিচিনা ডিজাইনতে বনাইছে। এতিয়া আমি মাহীহঁতৰ ঘৰ পালোঁহি। মাক ইয়াত নমাই থৈ মই এতিয়া মাহীহঁতৰ কাৰণে অলপ মিঠাই ল'ব যাওঁ। দাদা কিলো কিমান? 1 কিলো দিয়কচোন ৰ, জোৰাবি দিব 5খনমান আৰু বেলেগ এনেকৈ দি দিব মিলাই। এয়া মিঠাই লৈ আহি মাহীহঁতৰ ঘৰ পালোঁহি। মিঠাইখিনি ৰাখি গাড়ীখন ইয়াত ৰাখি লওঁ। মাহীহঁতৰ ঘৰতে খোৱা লোৱা হৈ গ'ল। খোৱা লোৱা হৈ এতিয়া আৰু আমি যাব ওলাইছোঁ। আপোনালোককো পূজাখন দেখুৱাম। এতিয়া আপোনালোকেও বলক মোৰ লগতে একেখন পূজাখন চাই লওক। ভালদৰে পূজাখন দেখুৱাবলৈ চেষ্টা কৰিম। এয়া মাহীহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। পূজাখন পামেই চাগে আৰু বেছি দূৰত নাই। পূজাখন পালোঁহে, ইয়াতে গাড়ীখন ৰাখিলোঁ। আপোনালোকক ভিতৰলৈ লৈ যাম। ইয়াত চাওক, আমি পূজাৰ ভিতৰত সোমালোঁ। বহুত দোকান পোহাৰে ভৰপূৰ হৈছে পূজাখন, চাওকচোন বাৰু। ৰাতি চাগে আৰু ভাল লাগিব, কাৰণ ৰাতি পূজাত লাইটিং বা তেনেকুৱাবিলাক হ'ব। এতিয়াতো দিনৰ কথা, দিনততো এইবিলাক একো নাথাকে, সেইকাৰণে দিনত মানুহো কম। আৰু ইফালে গৰমৰো কথা আছে, গৰমো বহুত গৰম। এতিয়া আপোনালোকক পূজাখনৰ দোকান পোহাৰবিলাক দেখুৱাবলৈ যত্ন কৰিম। এইবিলাক আপোনালোকে চাই লওকচোন। বহুত দোকান আহিছে ইয়াত। এইবিলাক চাওক, নানান ধৰণৰ মণিহাৰী বস্তু সামগ্ৰীবিলাক আহিছে ইয়াতে। আৰু লগতে ইয়াতে এইবিলাক ফুল ঘৰ সজোৱাৰ কাৰণে, ঘৰত সজোৱা, ৰুমত সজোৱাৰ কাৰণে ফুল আছে ধুনীয়া ধুনীয়া। এইবিলাক চাওক, দোকানেই দোকান আৰু কেৱল দোকান। ইফালে ঘূৰে সেইফালে কেৱল দোকানেই দোকান। এতিয়া আমি বলক মন্দিৰটোৰ ভিতৰলৈ যাওঁ। পূজাৰ দুৰ্গা মাৰ মূৰ্তিকেইটা চাই লওঁ আমি। চাওকচোন কি ধুনীয়া মন্দিৰটোৰ পৰিৱেশটো, ইমান ধুনীয়া মূৰ্তি এটা আছে ইয়াতে। ইয়াতে কিবা এখন থিয়েটাৰো চলি আছে। এইবোৰ চাওক, ফুলৰ, কেৱল অনলি ফুলৰে দোকান হয় ইয়াত। বেছিভাগ ফুলৰ দোকান বেছি আছে ইয়াতে। ঘৰ সজোৱা সামগ্ৰীবিলাক এনেকুৱাকৈ দোকান। আৰু এইটো মন্দিৰৰ মেইন গেটখন। এইবিলাক চাওক, পুতলা, টেডি। দামো বেছি নহয়, চব 100 টকীয়া বা 200 টকীয়া তেনেকুৱা ধৰণৰে আছে। আৰু এইবিলাক চাওকচোন, চব 100 টকীয়া। এইবিলাক চাওক, আপোনালোকে ইয়াতে আহিলে নানান ধৰণৰ বস্তুবিলাক লৈ যাব পাৰিব। এইবিলাক বেগ আছে ছোৱালীবিলাকৰ কাৰণে, লেডিছৰ কাৰণে। আৰু ইয়াত এইবিলাক মিঠাই দোকান। মিঠাই দোকানো বহুতবিলাক মিঠাই দোকান আছে ইয়াতে। 10খন 20খনৰ ওপৰত মিঠাই দোকান। পূজা চাই আহিলোঁ। এতিয়া আমি মাও আছে লগত। এতিয়া আমি ঘৰলৈ যাওঁ। ঘৰত গৈ লগ পাম আপোনালোকক। আমি এতিয়া ঘৰ পালোঁহি। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোৱে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিলোঁ। নমস্কাৰ।